Hi friends, welcome to my YouTube channel. Kashyap vlog aru aji Maa Manasha Puja ase Bamat tate jai aso bolok aru enke bike cholai pai golo Maa Manasha mondir aru yat dhunia ke bike khon parking kori lolo eta bolok ki hoi gom pabo robo video to aramboni hoar agote joa kali mane eikhon pujare shobhajatrar mane video to apnaloke sai lok tahat ako continue korim video to gom pabo bolok tente ami ekdin pisoloi ubuti jao aru aji hoise shobhajatra aru etia shobhajatra start hobo tar shobaramboni kori ase shobhajatrar so etia sobe anake olaise aru shobhajatrar karone aru ei video to mok sintu bhai dise বহুত thank you aru etia shobhajatra start hobo aru moi joabar অংশগ্রহণ কৰিছিলো বহুত এটা দিগলিয়া শোভাযাত্ৰা হয় ভাল লাগে কিন্তু এবাৰ কিবা প্ৰবলেমৰ কাৰণে যাব নোৱাৰিলো আৰু কিন্তু নেক্সট বাৰ যদি মাই ভালে ৰাখে নিশ্চয় হৈ শোভাযাত্ৰাত অংশগ্ৰহণ কৰিম এনেদৰে শ হাজাৰ মাৰ ভক্ত ওলাইছে আৰু এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে আৰু এতিয়া এইখিনি কি বুলি কয় গণেশ মন্দিৰ যে আছে তাত এটা পুখুৰী আছে যোনে বুজি পাইছে আৰু বাহতা চালিৰ কাষতে হয় সো সেই পুখুৰীটোৰ পৰা এতিয়া পানী তুলি লৈ যাব যেটো পানী মানে পূজাত লাগে আৰু সো ইয়াৰ পৰাই প্ৰতি বছৰে পানী তোলা হয় আৰু সো ইয়াত ধুনিয়াকে ঢোল নহয় দিয়কচোন এটো কি বুলি কয় ঠিকে আছে বাৰু ঢুলিয়া এনেকে ঢোল তাল বজাই এনেকে পানী তুলি লৈ যায় আৰু মন্দিৰত আৰু এইখিনি যোৱাকালিৰে বস্তু চলি আছে আজিতো মেইন পূজা একদম লাষ্টৰ দিনা কি হয় মই দেখাৱাই নাই আপোনালোকক আৰু দেখিলে আপোনালোকে আচৰিত হৈ যাব এতিয়া চাই থাকক ভিডিঅ'টো শেষলৈ তেতিয়া গম পাই যাব আকৌ আমি আজিৰ দিনটোলৈ ঘূৰি আহো আৰু ইয়াত মই ধুনিয়াকে চাকি বন্তি জ্বলালো মাক মানে প্ৰাৰ্থনা কৰিলো আৰু চাব পাৰে কিমান শ হাজাৰ ভক্ত আহিছে আৰু ইয়াত বৰ্তমান বলি প্ৰথা আৰম্ভ হৈছে আৰু কথা তাত দেখাই দিছো অলপমান চাব পাৰে আৰু মই বেছিকৈ নদেখাও কাৰণ আস্থা জড়িত আছে বহুত মানুহৰ সেইখন ৰাইজৰ বা সবৰে আৰু সেইকাৰণে মই সেইখিনি নেদেখাও আৰু চাব পাৰে কিমান মানুহ ইয়াত বলি চলি আছে আৰু বৰ্তমান আৰু এনেকৈ আৰু চাব পাৰে এই মুহটো এতিয়া বলি দিয়া হ'ব লৈ যাই আছে আৰু মুহটো মানে যাব মন নাই তথাপি যাব লাগিবই যেহেতু মাৰ ওচৰতে যাব সেনেকুৱা আৰু এইখিনিতে মই দুটামান কথা কম আপোনালোকে শুনক মানে আমাৰ যিবিলাক পূজা হয় পূজাৰ বিভিন্ন ধৰণৰ পদ্ধতিত কৰা হয় যিখন মানে বামাৰ মনসা পূজা হয় সেইখন পূজা বামাচাৰ পদ্ধতিত কৰা হয় পূজাৰ বিভিন্ন ধৰণৰ পদ্ধতি আছে দক্ষিণাচাৰ আছে বা এনেকুৱা বহুত 4টামান পদ্ধতি আছে কিন্তু বামাৰ যোনখন মনসা পূজা হয় আৰু সেইখন বামাচাৰ পদ্ধতিৰে কৰা হয় বামাচাৰ পদ্ধতি মানে য'ত বলি প্ৰথা হয় যেনেকুৱা ধৰি লওক ছাগলী হওক হাঁহ হওক জীৱ জন্তু বুলিয়ে নহয় কুঁহিয়াৰো দিয়ে তাৰপিছত এই কোমোৰা এইবিলাকো বলি দিয়া হয় সো এইটোক বামাচাৰ পদ্ধতি বুলি কোৱা হয় আৰু সেইকাৰণে চাগে সেই জায়গাটোৰ নামো বামা হৈছে বামাচাৰ পদ্ধতিত যিহেতু পূজা কৰে নহ'ব পাৰে দেই যদি কোনোবা বামাৰ চাই আছে মোৰ ভুল হৈছে নে মই ঠিকে কৈছোঁ কমেণ্ট কৰিব নিশ্চয় এইটো নহয় যে বলি প্ৰথা মানে বেয়া মানে মই ইমান ছাপোৰ্ট নকৰোঁ বাট তাত ভগৱানে সেইটো লয় আৰু বহুত মন্ত্ৰ চান্তিং কৰি সেইবিলাকক বলি দিয়া হয় বহুত এইবিলাক প্ৰচেছ থাকে সো এনেকুৱাই আৰু এতিয়া ভিডিঅ'টো চাই থাকক শেষলৈ কি হয় বৰ্তমান পূজা শেষ হৈ গ'ল আৰু ইয়াত বৰ্তমান পায়স বিতৰণ হৈ আছে যোনে যিমান খায় আৰু মই কিন্তু বেছি খোৱা নাই দেই মই দুটাই খাইছোঁ 2 বাটি আৰু ইয়াত চবে পায়স চায়স খাই আছে আৰু বুটো খাইছোঁ বাৰু সেইবিলাক গোটেই ভিডিঅ' কৰি থকা নাই আৰু কিন্তু ভাল লাগিছে আৰু মজা লাগিছে আৰু বহুত মানুহ হয় চাওকচোন আপোনালোকে ক্লিপ দেখাই আছোঁ কিমান মানুহ পূজা পাৰ্বণ হ'লে এটা বস্তু ভাল আৰু আমাৰ পুৰণি মানুহবিলাকক লগ পোৱা যায় জয় মা মনসা আৰু ভিডিঅ'টো যদি ভাল লাগিছে দেন এটা লাইক কৰিব কমেণ্ট কৰিব আৰু যদি বেছি ভাল লাগিছে সাবস্ক্ৰাইব কৰি দিব বেয়া লাগিলে নকৰিলে কথা নাই সো আজি লৈলো বাই বাই জয় আই অসম জয় মা মনসা